ৰ'ব নমস্কাৰটো দিলোঁ সেৱা জনাইছোঁ মোক ফ'ল' কৰা ফ'ল' নকৰা সকলোকে সেৱা জনাইছোঁ দেই হাঁহক অঁ মই এটা কথা ক'ব বিচাৰিছোঁ ৰ'ব কেমেৰা আগত আহি কোনো নিৰ্দিষ্ট ব্যক্তিৰ নাম ল'ব খোজা নাই এজন গণ্যমান্য ব্যক্তি যিজনৰ সমাজত আদৰ আছে সমাজৰ মানুহে মৰম কৰে জনপ্ৰতিনিধি মানে আমাৰ ৰাইজৰ পৰা ৰাইজে মৰম চেনেহ আশীৰ্বাদ কৰি যাক পঠিয়াই দিছে ক'লৈ পঠিয়াইছে গমটো পাইছে আপোনালোকে সেইজনকে কয় জনপ্ৰতিনিধি মানে জনতাৰ আশীৰ্বাদ লৈ সেৱা লৈ জনতাৰ মৰম লৈ ওপৰলৈ উঠি যোৱাজনকে কয় জনপ্ৰতিনিধি এতিয়া কথা হ'ল মানুহৰ স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰ আৰু নিজৰ ব্যক্তিত্ব আমাৰ নিজৰ ব্যক্তিত্ব বুলি এটা কথা আছে সেইটো কিন্তু আপোনাৰ কথাতেই প্ৰকাশ পায় কথা আমি যদি কথাটো ভালকৈ ক'ব নোৱাৰোঁ তেতিয়াহ'লে আমি নিজেই লাজ পাম নিজৰে সন্মানত আঘাত লাগিব কিন্তু মই জনপ্ৰতিনিধি নিৰ্দিষ্ট তেনেকুৱা কোৱা নাই এজন জনপ্ৰতিনিধি বা এজন গণ্যমান্য ব্যক্তিয়ে এটা কথা কোৱাৰ আগত 10 বাৰ চিন্তা কৰিব লাগে মোৰ বোধেৰে যে কথাটো শুদ্ধ নে ভুল বা মই সঁচা কৈছোঁ নে মিছা কৈছোঁ বেলেগৰ অন্তৰত আঘাত লগাকৈ কথাটো ক'লে কিজানি তেওঁ আঘাতেই পায় নেকি সেইকাৰণে ভাবি চিন্তি কথা ক'ব লাগে মই এটা ভিডিঅ' দেখিছোঁ এই কালি পৰহিৰ ভিডিঅ' দেই এটা ভিডিঅ' দেখিছোঁ ইতিমধ্যে কেমেৰামেনৰ সৈতে আপোনাৰ কৈয়ে দিলে ভিডিঅ'টোত আপুনি অলপ নামিব আপুনি অলপ গম পাইছে আপোনালোকে কোন কৃষ্ণ মোৰ নাম নলওঁ দেই নাম ল'লে আকৌ সিপুৰিলে যাব লাগিব মই এটাই জানো যে নিজৰ ব্যক্তিত্বটো সদায় নিজেই বজাই ৰাখিব লাগে ঠিক আছে আপোনালোকে যিহেতু গম পাইছে কোন উঠা নমা কৰিছে কোনে গম পাইছে সেই বস্তুটো মই এটা কথাই জানো যে মৰমটো আপোনা আপুনি হৈ যায় তেনেকৈ ক'লেহে কি মৰমটো পাব নেকি মানুহৰ পৰা আৰু কি মানুহ এজনক সাৱটি ধৰিলে কি মৰম চেনেহটো বাঢ়ি যায় নেকি মৰম চেনেহ কি এনেকুৱা বস্তু নেকি যে মানুহজনক সাৱটি ধৰিলেই নিজৰ দুখ প্ৰকাশ কৰিলেই মৰমটো বাঢ়ি যাব নিজৰ কি ব্যক্তিত্ব বোলা কথাটো নাই নেকি মই নিজে কোন প্ৰথম চাব লাগিব যে মই নিজে কোন প্ৰথম চাব লাগিব মই বেয়া পোৱা নাই মই এটা কাৰণে ভাল পাইছোঁ যে দুখৰ সমবেদনা মানুহৰ দুখত চকুপানী অট'মেটিক ওলাই আছে চকুপানী ওলোৱাৰ পিছত তেওঁলোকক চকুপানীখিনি ৰখাবৰ কাৰণে সমবেদনা দুখত তেওঁলোকক সাহস দিবৰ কাৰণে আগবাঢ়ি গৈছে সেইটোত বেয়া পোৱা নাই সেইটো এটা পজিটিভ কথা ভাল কথা মানুহ এজন দুখত পৰিলে বা বিপদত পৰিলে যাব লাগে কিন্তু মই এটা কথা ক'ব বিচাৰোঁ তেওঁ যিটো সমষ্টিৰ পৰা জনপ্ৰতিনিধি হিচাপে ৰাইজে জিকাই নিছে যিটো সমষ্টিৰ পৰা বা যিখন জিলাৰ পৰা প্ৰথম কথা হৈছে তেওঁ সেই জিলাখনৰ যিখিনি ৰাইজে মৰম চেনেহ আশীৰ্বাদেৰে তেওঁক জয়ী কৰি পঠিয়াইছিলে তেওঁক জনপ্ৰতিনিধি হিচাপে পঠিয়াই দিছিলে তেখেতে মোৰ বোধেৰে তেওঁলোকৰ কথাটো এবাৰ ভবাটো ভাল কিহৰ কাৰণে তেওঁলোকক অজস্ৰ মৰম চেনেহ আৰু আশীৰ্বাদেৰে তেওঁলোকে সেই জনপ্ৰতিনিধিজনক আগুৱাই নিছে যাতে তুমি আমাৰ বাবে কিবা এটা কৰা কি কৰিছে তেওঁ কি কৰিছে তেওঁ দুখৰ সমভাগী হৈছে সেইটো ভাল কথা কিন্তু তেওঁ প্ৰথম এইটো চিন্তা যে তেওঁ নিজৰ সমষ্টিটোৰ কাৰণে কি কৰিছে আপোনালোকে কওকচোন কি কৰিছে কিবা কৰিছে নেকি তেওঁতো একো কৰিব পৰা নাই নিজৰ সমষ্টিটোৰ কাৰণে আজি সমষ্টিৰ প্ৰত্যেকজন মানুহৰ লগত তেওঁ ঘূৰক প্ৰত্যেকজন মানুহৰ লগত কথা পাতক
যে কাৰ কি হৈ আছে, কাৰ কি সমস্যা, তেতিয়াহে তেওঁক অহা বছৰ যেতিয়া আকৌ আমাৰ নিৰ্বাচন আহিব তেতিয়াহে চিলেকশ্যন কৰিব, তেতিয়াহে মৰম বেছিকৈ দিব। তুমি যদি গৈ পেলাই শদিয়াৰ পৰা ধুবুৰীত থাকেগৈ, তেতিয়াহ'লে শদিয়া মানুহখিনিয়ে ধুবুৰীৰ কথাটো কেনেকৈ গম পাব? মানে অধিক মাছত বগলী কণা, উলুৰ লগত বগৰী পৰা, আৰু কিবা কিবি আছে। মই প্ৰত্যেকটো কথাটো এতিয়াতো ক'ব নোৱাৰোঁ, ইমানখিনি দীঘল কৰিব নোৱাৰি ভিডিঅ'। মই আপোনাক এটা অনুৰোধ জনাইছোঁ, মই এজন সাধাৰণ নাগৰিক হিচাপে মই এটা কথাই ক'ব বিচাৰোঁ, আপুনি নিজৰ সমষ্টিটোৰ বিষয়ে চিন্তা কৰক। নিজৰ সমষ্টিটোত কি হৈছে সেইটো চিন্তা কৰক। আপুনি দিনে ৰাতিয়ে কষ্ট কৰক নিজৰ সমষ্টিটোৰ উন্নতিৰ কাৰণে, যে কোনোবাটো ক্ষেত্ৰত কিবা পিছ পৰি আছে নেকি, আগুৱাই নিয়ক। আৰু গণ্যমান্য জ্যেষ্ঠ ব্যক্তি আছে, তেওঁলোকৰ সৈতে আলোচনা কৰক যে মোৰ এই বস্তুটো হৈছে। আপুনি এতিয়া দুখৰ সমভাগী হৈ কি দেখুৱাব বিচাৰিছে জনতাক? আপুনি দুখৰ সমভাগী হ'লে কি উচ্ছেদ অভিযানটো কি বন্ধ হৈ যাব নেকি? সেই বস্তুটো শুনক, কথাটো যেতিয়া আহিলেই মই কৈ দিছোঁ, কোনো নথি পত্ৰ বা প্ৰমাণ পত্ৰ নোহোৱাকৈ উচ্ছেদ কৰিব নোৱাৰে। এনেকুৱা কথা নহয় যে জবৰদস্তি আপোনাক ঘৰৰ পৰা উলিয়াই দিব নেকি, এইটো কথা নহয়। কিবা এটাতো পাব লাগিব, ক্লু এটা পাব লাগিব, চোৰাক এটা পাব লাগিব, নহ'লে কেনেকৈ গম পাব? কিবা এটাতো পাব লাগিব, তাতো কিবা এটা ৰহস্য সোমাই আছে। এতিয়া শুনা পাইছোঁ আপুনি গৈ পোৱাৰ পিছতেই এগৰাকী মহিলাই কিবা মৃত্যুবৰণ কৰিছে বুলিও গম পাইছোঁ। আপুনি মানে কি উত্তেজিত? আপুনি উত্তেজিত হৈছেনে, নে কাৰোবাক উত্তেজিত কৰাইছে আপুনি? মই বেছিকৈ ক'লে মোৰ ভুল হ'ব, কাৰণ মই এজন সাধাৰণ ল'ৰা। তথাপিতো কৈছোঁ, প্ৰথম কথা হৈছে যিহেতু আপুনি জনপ্ৰতিনিধি এটা সমষ্টিৰ, এখন জিলাৰ, গতিকে আপুনি নিজৰ সমষ্টিটোৰ বিষয়ে 24 ঘণ্টাৰ ভিতৰত এঘণ্টা শুই 23 ঘণ্টাই চিন্তা কৰক, আৰু সমষ্টিটোৰ উন্নয়নৰ কাৰণে, সকলো সমস্যা সমাধানৰ কাৰণে আপুনি আগবাঢ়ি যাওক, সকলোৰে লগত থাকক। তেতিয়া আপুনি অহা বছৰ যেতিয়া আকৌ নিৰ্বাচন আহিব, তেতিয়া আপোনাক আকৌ মৰম দিব, আকৌ আশীৰ্বাদ দিব। কিন্তু আপুনি যদি এনেকৈ যদি বহুত অকণমান দুখৰ সমবেদনা হয়, ত'ত একেষাৰ কয়, তেতিয়াহ'লে আপোনাক ভাল পাব জানো? আপোনাৰ ব্যক্তিত্বটো কেনেকুৱা ব্যক্তিত্ব আপোনাৰ? আপোনাকতো সকলো মানুহে সন্মান কৰে, আশীৰ্বাদ কৰে আপুনি যাতে আৰু আগুৱাই যাওক। কিয় কৰে? কাৰণ আপোনাক ভাল পায়, আপোনাক ভাল পায় কাৰণে কৰে। কিন্তু সেই ভাল পোৱাৰ মৰ্যাদাটো আপুনি ৰাখিব লাগিব। ৰাখিছে জানো আপুনি ভাল পোৱাৰ মৰ্যাদাটো? ৰাখিছে? মোৰ হিচাপত আপোনাক যিমান মৰম কৰে, মৰম দিছিল আৰু দিও আছে, কিছুমান মানুহে দিও, কাৰণ আপুনি এজন গণ্যমান্য ব্যক্তি। গতিকে আপুনি নিজৰ কথা চিন্তা কৰক, আৰু সমষ্টিবাসীৰ বিষয়ে আপুনি এঘণ্টা শুই পেলাই 23 ঘণ্টা চিন্তা কৰক। আপুনি চাওক, আপোনাৰ পৰিৱৰ্তন আপুনি নিজেই পাব। পৰিৱৰ্তন, পৰিৱৰ্তন, পৰিৱৰ্তন শব্দটো শুনিবলৈ বহুত ভাল, কিন্তু পৰিৱৰ্তন কেনেকৈ কৰে? পৰিৱৰ্তন কৰাটো ইমান সহজ নহয়। সেইকাৰণে কৈছোঁ, মানুহৰ 4টা বস্তু, আচাৰ, ব্যৱহাৰ আৰু স্বভাৱ চৰিত্ৰ, সেইকেইটা যদি সদায় নিজৰ লগত থাকে, তেতিয়াহ'লে কোনো ক্ষেত্ৰতে অসুবিধা নহয়। মই নিজৰ এটা মন্তব্যহে কৰিছোঁ দেই, কিবা ভুল হ'লে ক্ষমা কৰিব। মই কাকো বেয়া নাপাওঁ, মই ৰাজনীতিৰ বিষয়লৈ যাবলৈ বিচৰা নাই, মই ৰাজনীতিৰ বিষয়লৈ একো ক'ব বিচৰা নাই। মই এটাই ক'ব বিচাৰিছোঁ যে মানুহৰ ব্যক্তিত্ব প্ৰকাশ পায় নিজৰ স্বভাৱ চৰিত্ৰ, আচাৰ আৰু ব্যৱহাৰ। সেইকেইটা বস্তু যদি সকলোৰে লগত ঠিক থাকে, তেতিয়াহ'লে ওৰে জীৱন আপুনি আশীৰ্বাদ পাই থাকিব আৰু নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি গৈ থাকিব। মোৰ কথাকেইটা কেনেকুৱা হৈছে আপোনালোকে প্লিজ এবাৰ কমেণ্ট কৰি জনাব। কিবা ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ।